নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ চেনেল অনলাইন সহায়লৈ বন্ধুসকল মোৰ যোৱা ভিডিঅ'ত আপোনালোকৰ অনুৰোধ মৰ্মে কমেন্টৰ মৰ্মে বহুতে মোক সুধি আছিল যে দাদা যে আপোনালোক পেনশনাৰ সকলে 8পে কমিশনটো পাব নাই আপোনালোকে ভিডিঅ' এটা আপুনি প্ৰস্তুত কৰিব লাগে গতিকে মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছো যে যি সকল অসম চৰকাৰৰ অধীনত পেনশনাৰ সকল আছে সেই পেনশনাৰ সকলে তেখেত সকলৰ পেনশনত যি আগন্তুক আহি থকা 8পে কমিশনৰ সেই লাভালাভখিনি পাব নাই বা দৰমহাত তেখেতসকলৰ এই দৰমহাখিনি বাঢ়িব নাই 8পে কমিশনলে তেখেতসকলৰ দৰমহা বাঢ়িব নাই বা 8পে কমিশন লাগু হলে তেখেতসকলৰ পেনশনত এই 8পে কমিশনটো লাগু হ'ব নাই এই সম্পৰ্কে আজি মই ভিডিঅ'টো আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম যে আপোনালোকৰ 8পে কমিশন পেনশনাৰ সকলৰ স্যালাৰিত অৰ্থাৎ পেনশনত লাগু হলে সেই সকল পেনশনাৰে কিমান স্যালাৰি তেখেতসকলৰ কিমান পেনশন বৃদ্ধি হ'ব সেই সম্পৰ্কে আজি মই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপোনালোকৰ পেনশনখিনি বৃদ্ধি হলে কিমান টকা পেনশন বৃদ্ধি হ'ব আপোনালোকে মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোক সম্পূৰ্ণ সকলো দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদিও ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়া লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আমাৰ যিকোনো ভিডিঅ' আহি থাকিলে আপোনালোক সকলোতকৈ আগত আপোনালোকে নটিফিকেশ্যন পাই যাব গতিকে বলক বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো চাওক বন্ধুসকল আপোনালোকে চাব পাৰিছে যে পেনশনাৰ এজনে তেখেতৰ বেসিক পাই ধৰি লওক 30000 ইয়াত কিন্তু মই ডিএটো তেখেতসকলৰ প্লাস কৰা হোৱা নাই ডিএটো কিন্তু মই প্লাস কৰা নাই ইয়াত অকল তেওঁলোকৰ ধৰি লৈছো 30000 অকল তেখেতসকলে বেসিক পে পায় তাৰ পিছত তেখেতৰ যদি বেসিক পেত আমি 1.9 ধৰি লৈছো ভিটপেন ফেক্টৰ আহিলে 8পে আফটাৰ 8পে কমিশন তে 30000 লগত 1.9 আমি যদি মাল্টিপ্লাই কৰো তেতিয়া আমি পাম তেখেতৰ নিউ বেসিক পে 57600 আৰু তেতিয়া ডিএ 0 হৈ যায় আপোনালোকে জানে তাৰ পিছত আপোনালোকৰ এইচআৰএ আহিব এইচআৰএ অৰ্থাৎ পেনশনাৰ সকলে এইচআৰএ নাপায় তেখেতসকলৰ ক্ষেত্ৰত এটো নট এপ্লিকেবল তাৰ পিছত আহিলে আপোনালোকৰ এমএ অৰ্থাৎ মেডিকেল এলাউন্স এটা পাব তেখেতসকলে 600 টকা তাৰ পিছত আহিলে আপোনালোকৰ তেখেতৰ ডিডাক্টেবল এমাউন্ট হ'ব প্ৰফেশনাল টেক্স 208 টকা জিআইএস এপ্লিকেবল নহয় এমএমএলএছৰ যিটো মুখ্যমন্ত্ৰী লোকসভা যোজনা হেইটোৰ আপোনালোকৰ নট এপ্লিকেবল এনপিএছ আৰু জিপিএফ নট এপ্লিকেবল টোটাল ডিডাক্ট হ'ব অকল 208 টকা এই 208 টকা তেখেতৰ ডিডাক্ট হোৱাৰ পিছত তেখেতৰ নেট পেনশন হ'ব 57992 আৰু ইয়াত মই তেখেতৰ কিন্তু আপোনালোকে ক'ব পাৰে যে এজন কৰ্মচাৰীতকৈ বেছি দেখোন পেনশনাৰে পাব কিন্তু হয়তো নহয় তেখেতে ইমান যেতিয়া বেসিক পে পায় নিশ্চয় তেখেতৰ ৰিটায়াৰ হওঁতে স্যালাৰি বহুত বেছি আছিল সেই হিচাপতে মই এটো ধৰি লৈছো মানি লওক তেখেতৰ 1 লাখৰ ওপৰত স্যালাৰি আছিল সেই কাৰণে তেখেতে বেসিকে পায় 30000 আৰু লগতে ইয়াৰ ডিএটো প্লাস হোৱা নাই ডিএটো প্লাস হইলে ধৰি লওক তেখেতৰ 15000 মান যদি ইয়াৰ ডিএ প্লাস হৈ যায় তেতিয়াহলে 45000 মান তেওঁ পেনশন পায় মানে তেওঁ ৰিটায়াৰ হোৱাৰ সময়ত তেখেতৰ স্যালাৰি হয়তো 1 লাখ বা 90000 আছিল সেই হিচাপতে মই ধৰি কৈছো এই ভিডিঅটো সেই হিচাপতে মই মিলাই বনাইছো বন্ধুসকল গতিকে আপোনালোকে ভাবিব নালাগে যে 57000 কেনেকৈ পাব পাৰে আপোনালোকে যে আপোনালোকৰ ঘৰত থকা কোনোবা যদি পেনশনাৰ আছে সেই পেনশনাৰৰ তেখেতে বেসিক পে কিমান পায় আপোনালোকে স্যালাৰি স্লিপটো উলিয়ালে গম পাই যাব স্যালাৰি স্লিপত বেসিক পেটো থাকিব সেই বেসিক পেটোৰ লগত আপোনালোকে 1.92 মাল্টিপ্লাই কৰি দিব মাল্টিপ্লাই কৰাৰ পাছত নিউ বেসিক পে আহি যাব হেতু আহি যোৱাৰ পাছত তেখেতৰ লগত খালি ডিএটো জানে আপোনালোকে 8পে কমিশন হোৱাৰ পাছত বা যেতিয়া এটা নতুন পে কমিশন গঠন হয় তেতিয়া আপোনাৰ ডিএ 0 হৈ যায় তাৰ পিছত আপোনালোকে এইচআৰএ তেখেতৰ লগত এপ্লিকেবল নহয় এইচআৰএ নিদিয়ে মেডিকেল এলাউন্স দিয়ে 600 টকা এটো প্লাস কৰাৰ পাছত আপোনালোকৰ এমাউন্ট আপোনালোকে পাই যাব তাৰ পিছত তেখেতসকলৰ ডিডাক্টেবল এমাউন্ট অকল প্ৰফেশনাল টেক্সটো হয় বাকিখিনি ডিডাক্ট তেখেতসকলৰ নহয় গতিকে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বুজি পালে যে কেনেকৈ এজন পেনশনাৰে কিমান পেনশন পাব আফটাৰ 8পে কমিশন আৰু আপোনালোকৰ ঘৰত যদি পেনশনাৰ এজন আছে আপোনালোকৰ ঘৰত থকা পেনশনাৰজনে কিমান পেনশন পাব পাৰে আপোনালোকে এই ফৰ্মুলাটোৰ জৰিয়তে ক্যালকুলেট কৰিলে গম পাই যাব গতিকে বন্ধুসকল ভিডিঅ'টো ইমান আছিল পুনৰ লগ পাম এটা নতুন ভিডিঅ লৈ জয় অসম বন্দে মাতৰম